কীৰ্তিনাথ শৰ্মা বৰদলৈ, কীৰ্তিনাথৰ পিছত আহিল মুক্তিনাথ শৰ্মা বৰদলৈ, তাৰপিছত আহিল তোমাৰ জ্যোতিনাথ শৰ্মা বৰদলৈ। এই কিতাপখনত তোমাৰ ত্ৰিধাৰা বুলি কৈছিল নহয়, ত্ৰিধাৰা মানে তিনিগৰাকী, কীৰ্তিনাথ, তাৰপিছত মুক্তিনাথ, তাৰপিছত জ্যোতিনাথ। তেখেতসকলৰ গীত ইয়াত আছে। আৰু আজি লিখা যিটো গীত গাম এইটো হ'ল তোমাৰ, আজি যিটো গীত গাম এইটো হ'ল কীৰ্তিনাথৰ। আৰু গীতটো কিমান চনৰ 1945 1945 চনতে লিখা হৈছিল। আৰু গীতটো গাইছিলে 1945 লিখা হৈছিল, 46 ৰেকৰ্ডিং হৈছিল। আৰু গীতটো গাইছিলে শাৰদা শৰ্মা নামৰ এগৰাকী শিল্পী। এতিয়া গীতটো আছে আমাৰ ৰেডিঅ' চেণ্টাৰত পোৱা যায়, বুজিছা। এতিয়া গানটো তোমালোকক মই যোৱাকালি শিকাইছো একদম ধুনীয়াকে, একদম কিন্তু গানটো হৃদয়ৰ পৰা গাব লাগিব, ওপৰৰ পৰা গান নহয়, কিন্তু একদম সোমাই যাব লাগিব। Start. 1 2 3 4 5 6 1 2 3 4 5 6 9 Okay.